এয়া ৰাতিপুৱা সময় আৰু আজি ৰাতিপুৱা চাহ কাপৰ লগতনো কিনো লৈছো খাবৰ বাবে তাকে সৰুকে ভিডিঅ'টো বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি ভাবিলো। এয়া আজি ৰাতিপুৱা বনাইছো ৰঙা বৰা চাউলৰ জলপান। আজি ৰাতিপুৱা ভাবিলো যে জলপান খাওঁ বুলি আৰু মোৰ এয়া বিহুতে আনি থোৱা অলপমান ৰঙা বৰা চাউল আছিলে তাকে ভাবিলো আজি জলপান বনাও আৰু এয়া ধুই মেলি অলপমান এনেকে পানীখিনি টুকি ললো আৰু এতিয়া জলপান বনাই লওঁ। এইখিনি এতিয়া অকমান পানী দি পেলাই কুকাৰত দি দিছো আৰু এতিয়া ঢাকন লগাই দিওঁ আৰু মোৰ জলপান এটা হুইচেল মাৰিলে হৈয়ে যাব। এতিয়া তিয়াই ৰখা খেজুৰ সৰুকৈ কাটি ললো আৰু অলপমান খিচমিচ এনেদৰে তিয়াই ৰাখিছিলো আৰু এতিয়া এই জলপানখিনি ওপৰত দি দিওঁ। এনেকে দি পেলাই খালে ভাল লাগিব সেইবাবে এনেকে দি লৈছো। জলপানখিনিৰ ওপৰত ধুনীয়াকৈ গৰম গাখীৰ দি দিছো আৰু এই জলপানখিনি মোৰ হৈ গ'ল ৰাতিপুৱা চাহৰ লগত খাবৰ বাবে। আৰু এতিয়া ৰাতিপুৱা জলপান খাই লওঁ দেই। এয়া ৰাতিপুৱা সময় আৰু আজি ৰাতিপুৱা চাহ কাপৰ লগতনো কিনো লৈছো খাবৰ বাবে তাকে সৰুকে ভিডিঅ'টো বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি ভাবিলো। এয়া আজি ৰাতিপুৱা বনাইছো ৰঙা বৰা চাউলৰ জলপান। আজি ৰাতিপুৱা ভাবিলো যে জলপান খাওঁ বুলি আৰু মোৰ এয়া বিহুতে আনি থোৱা অলপমান ৰঙা বৰা চাউল আছিলে তাকে ভাবিলো আজি জলপান বনাও আৰু এয়া ধুই মেলি অলপমান এনেকে পানীখিনি টুকি ললো আৰু এতিয়া জলপান বনাই লওঁ। এইখিনি এতিয়া অকমান পানী দি পেলাই কুকাৰত দি দিছো আৰু এতিয়া ঢাকন লগাই দিওঁ আৰু মোৰ জলপান এটা হুইচেল মাৰিলে হৈয়ে যাব। এতিয়া তিয়াই ৰখা খেজুৰ সৰুকৈ কাটি ললো আৰু অলপমান খিচমিচ এনেদৰে তিয়াই ৰাখিছিলো আৰু এতিয়া এই জলপানখিনি ওপৰত দি দিওঁ। এনেকে দি পেলাই খালে ভাল লাগিব সেইবাবে এনেকে দি লৈছো। জলপানখিনিৰ ওপৰত ধুনীয়াকৈ গৰম গাখীৰ দি দিছো আৰু এই জলপানখিনি মোৰ হৈ গ'ল ৰাতিপুৱা চাহৰ লগত খাবৰ বাবে। আৰু এতিয়া ৰাতিপুৱা জলপান খাই লওঁ দেই। এয়া